নমস্কাৰ, মই বিকিৰণ। আজি আপোনালোকক দেখুৱাব লৈছোঁ অভেন নোহোৱাকৈ কেনেকৈ গেছতে কেক বনাব পাৰি। মই প্ৰথমে দুটা কণী লৈছোঁ আৰু কণীকেইটা ভালকৈ ফেটি লৈছোঁ। ফেটি লোৱাৰ পাছত এচামুচ ভেনিলা এচেঞ্চ দিব। তাৰপিছত আইচিং চুগাৰ একাপ দিছোঁ চাহ খোৱা কাপেৰে। তাৰপৰা সেইখিনি মই ভালকৈ ফেটি লৈছোঁ আৰু সেই কাপটোৱে মই ময়দা একাপ লৈছোঁ আৰু বেকিং এচামুচ লৈছোঁ। তাৰপৰা মই সেইখিনি ভালকৈ ফেটি ল'ম। ফেটি লোৱাৰ পিছত ৰিফাইন তেল একাপতকৈ অলপ কম লৈছোঁ। সেইখিনি মই ভালকৈ ফেটি ল'ম। বেটাৰটো ফেটি হোৱাৰ পাছত এটা কেক মলত মই গোটেই বেটাৰটো ঢালি দিম আৰু অলপ সময় ডেপ কৰিব। ডেপ কৰাৰ পিছত মই ওপৰত আলমণ্ড বাদাম আৰু চেৰি দি দিছোঁ আৰু চচপেনটোৰ ভিতৰত মই কেক মলটো ভৰাই ঢাকন মাৰি 30 মিনিটৰ কাৰণে ঢাকি ৰাখিম আৰু ল' ফ্লেম কৰিম। এয়া মোৰ কেক ৰেডি।